গাইজ গুড মৰ্ণিং আৰু এয়া মায়ে ৰাতিপুৱাই উঠি কিনে চোতাল সাৰা আৰম্ভ কৰি দিলে আৰু আমাৰ বিনায়কে ককাকৰ লগত মৰ্ণিং ৱাক কৰি আহিলে মানে মাহঁতৰ ঘৰত আকৌ আহিবলগীয়া হ'ল বিশেষ কাৰণ এটাত আৰু আপোনালোকে গম পাব ভিডিঅ'ৰ যোগেদি কিয় আহিছোঁ গতিকে এয়া ৰাতিপুৱা ককাকৰ দায়িত্ব ককাকে পালন কৰিছে মানে ইয়াতে আহিলে আমাৰ বিনায়কক ৰাতিপুৱা মৰ্ণিং ৱাক কৰাব লাগে আৰু সেইটো কাৰণে ককাকে ৰাতিপুৱাই তাক মৰ্ণিং ৱাক কৰাই আনিলে আৰু আমিও বাৰু উঠিলোঁ একেলগে গতিকে এয়া ভাবিলোঁ অকণ দেখাইতো বিনায়কক গতিকে ৰাতিপুৱা ফুৰি আহি কিনে তাৰ এটা থাকিবই যে ককাকক পাকঘৰলৈ এনেকৈ দেখাই দিয়ে যে বোলা পাকঘৰলৈ মই বিস্কুট খাম বা কিবা আৰু পাকঘৰলৈ গৈয়ে কি ডাইৰেক্ট সি বিস্কুটৰ টেমাটো দেখাই দিয়ে আৰু ককাকে গম পাই যায় যে সি বিস্কুট খাব গতিকে এনেকুৱা টেমাটো দি দিয়ে বিস্কুট এখন নদাই কিন্তু ধুনীয়াকৈ আৰামছে খাবলৈ লৈ লয় আমাৰ বিনায়কে মৰ্ণিং ৱাক কৰি আহিলে আৰু মৰ্ণিং ৱাক কৰি আহি পেলাই বিস্কুট চিস্কুট খালে ককাকৰ লগত আৰু এতিয়া ভাবিলোঁ মায়ে যিহেতু কাম কৰি আছে মই ভাবিলোঁ অকণমান বাহিৰলৈ তাক লৈ আহোঁ ঠাণ্ডা বহুত বাহিৰত গতিকে এয়া আৰু ৰাতিপুৱা উঠি দেখিলোঁ দুজোপা গছত ফুল লাগিছে ইমান ধুনীয়া দেখাম বুলি ভাবিছোঁ বলচোন চাওঁ কিনো ফুল কি গছ অলপ চাওঁ বলক এনেকৈ ফুলনি গছ বাৰু কাৰ ভাল নালাগে সকলোৰে ভাল লাগে নহয় জানো আৰু ৰাতিপুৱা উঠি যদি এনেকৈ ফুলি থকা ফুল দেখা যায় বাপৰে বাপ দিনটোৰ কাৰণে খুবেই ভাল লাগে নহয় জানো এয়া মইতো এনেই ছানফ্লাৱাৰ বুলি কওঁ এইটো নাজানো আৰু কি ফুল গতিকে আপোনালোকে যদি গম পায় মানে দুজোপা গছৰ নামটো মোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব নাপাহৰিব দেই দেখালোঁ ফুল দুজোপা গছ আমাৰ মায়ে ৰুইছে যিহেতু আমি ৰেণ্টত থাকোঁ মানে মাহঁত ৰেণ্টত থাকে চ' এনেকুৱা ইমান ফুলৰ বাগান বনাব নোৱাৰে যিহেতু গতিকে সেয়া অলপ চলপ যিমানখিনি পাৰে কৰিছে কিন্তু ভাবিছিলোঁ দেখাম বাৰু মাৰ সৰু বাগানখন মিনি বাগান ত' এতিয়া ব'লক অলপ ফ্ৰেছ হৈ লওঁগৈ বিনায়কটো ফ্ৰেছ হ'লেই খাই বৈ ফুৰি আহিলে এতিয়া ব'লক মই ফ্ৰেছ হৈ লওঁগৈ আৰু এনেকৈ আমি ফ্ৰেছ হৈ কিনে ওলালোঁ মা মই বিনায়ক তিনিটাই ওলালোঁ আৰু ক'লৈ যাব ওলাইছোঁ বাৰু কৈ দিওঁ মাক লৈ কিনে যাব ওলাইছোঁ হস্পিটেললৈ আৰু কিয় যাব ওলাইছোঁ সেইটো গম পাই থাকিব ভিডিঅ'ৰ যোগেদি মই কৈ থাকিম বাৰু আপোনালোকে চাই দিয়ক আৰু বিনায়ক শুই আছিলে কিন্তু উঠি গ'ল আৰু আমি এনেকৈ গৈ পাই গ'লোঁ হস্পিটেল আৰু হস্পিটেল কিয় কৈছোঁ জানেনে মাৰ অলপমান প্ৰেছাৰ আৰু চুগাৰ জোখাবলৈ গতিকে এনেকৈ ইমান দীঘল লাইন বাপৰে বাপ হৈ টিকেট ল'লোঁ বাৰু টিকেট লৈ কেনে এনেকৈ মাক প্ৰেছাৰ জোখাই মেলি কিনে এয়া চুগাৰ জোখাব আহিছোঁ আৰু চুগাৰৰ জোখাৰ সময়ত মোক ভিডিঅ' কৰিব নিদিলে আৰু সেইটো কাৰণে আপোনালোকে বেয়া নাপাব আৰু আহি কিনে মাৰ বোলে ভোক লাগিলে গতিকে এয়া এখন হোটেলত সোমাই মায়ে বোলে কিবা খায় মানে পুৰি চব্জি খায় গতিকে এয়া আমি আহিলোঁ আৰু বিনায়কৰ উৎপাত ইমান গতিকে সেয়াই পুৰি চব্জি আমি ল'লোঁ আৰু লৈ মেলি খাই বৈ আজৰি এয়া খাই আমি আজৰি হ'লোঁ গতিকে আজিৰ ব্লগটো ইমানেই আছিল যদি ব্লগটো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব গতিকে বাই বাই টাটা লাভ ইউ গাইজ